নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ ভালে আছে। আৰু আজি ব্লগটো এটা বিশেষ কাৰণে ষ্টাৰ্ট কৰা হ'ল। তো হায়দৰাবাদৰ পৰা মানে আছাম গৈ আছোঁ, এটা ট্ৰেইন ট্ৰেভেল হ'ব। চ' এতিয়া মানে কি হ'ল, আজি আমি হয়তো 4টা বজাত আমাৰ ট্ৰেইন আছে, দেন আমি ওলাই যাম 12:30মান বজাত। এতিয়া ৰাতিপুৱা শুই উঠি মুখ হাত ধুইছোঁ, একো এটা খোৱা নাই। ৰাতিপুৱা বছ এটা কামে স্কুটিখন ধুই মানে মোৰ ব্লেক পেনখন ধুই পেলাই বাহিৰত থৈ যাব লাগিব। দেন সেইটো মই এটা কৰি আছোঁ। মোৰ লগৰ এটা কল কৰিছোঁ। হেল্ল' আহা আৰু এইফালে থৈ দিয়া আছে পানী মানে কি হ'ল, এপ্ৰিল মাহত হায়দৰাবাদত অলপ কষ্ট হয়। আৰু এইফালে মোৰ লগৰটো আহি পাই গ'ল। দেন এতিয়া স্কুটিটো ষ্টাৰ্ট দিম আৰু স্কুটি চব ক্লিন কৰি পেলাই থৈ দিয়া আছে, পানী চানী লৈ। কোৱা ভাই কিবা এটা। কি কৈছে ৰাতিপুৱা? পূৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ আজি মই। এইটো পূৰা ক্লিন কৰি পেলাই ক্লিন কৰি লওঁ নে কি ভাই? ক্লিন কৰি লওঁ। মানে স্কুটি ধোৱাৰ পিছত এতিয়া স্কুটিখন ধোৱাটো হৈ গ'ল। দেন দাঁত ব্ৰাছ কৰি লওঁ, দাঁত ব্ৰাছ কৰি পেলাই এইফালে আকাশে কিবা বনাই আছে। মানে এতিয়া বাজি গ'ল 11টা। চ' দেন এইফালে মোৰ লগত দোষ্ট আছে হৃদম, এইফালে আমাৰ লেগেজ চব পেকিং হৈ আছে। আৰু মানে কি হ'ল, ভোক লাগিছেতো স্কুটিতে বহুত কাম কৰিলে ভাত চাত খাই লওঁ। দেন এইফালে আমাৰ লেগেজ পূৰা পেকিং চেকিং হৈ আছে। এইফালে আকাশে ভাত চব্জি বনাই হৈ গ'ল, ভাতটো খাই লওঁ। এতিয়া ভাতটো খাই লৈ গা চা ধুই ষ্টেচনৰ কাৰণে গৈ আছোঁ। তো তেতিয়া লগ পাই আছোঁ। লগ পাই আছোঁ মানে কি, এফালে যাবলৈ টাইমত অলপ চলপ কিবা কিবি হয়ে, মই তেনেকুৱা জল্দি কৰিলে। তো বৰ্তমান এতিয়া স্কুটিখন ষ্টাৰ্ট দি আছোঁ। স্কুটিখন ষ্টাৰ্ট দি পেলাই মই ওপৰলৈ উঠাই লওঁ। দেন ওপৰত উঠাই পেকিং চেকিং কৰি কমচে কম এমাহ 20 দিনৰ কাৰণেতো গৈছোঁ ন। চ' দেন এনেকৈ থৈ যাব লাগিব। ফাইনেলি মানে কি হ'ল, আমাৰ যাব টাইম হৈ গ'ল। এতিয়া দেন অ'লাটো বুক কৰি লওঁ। অ'লা বুক কৰি কেব এখন বুক কৰি লৈ মানে ওলাই যাম। এইফালে আমাৰ মুকুন্দ বাই আহি গ'ল চাবৰ কাৰণে। মুকুন্দ বাই কিবা এটা কোৱা। এইফালে আকাশে, এইফালে আছে হৃদম, স্কুটি হোৱা তাত থৈ দিয়া আছে। দেন মানে এতিয়া অ'লাটো বুক কৰি লওঁ, অ'লাটো কিমান কি কথা তেনেকৈ বুক কৰি পেলাই লাষ্টত একদম আৰু কেব অহাৰ পিছতে লগ পায়। হা গাড়ী ডাইৰেক্ট মানে গাড়ীত উঠি ল'লোঁ। গাড়ীত উঠি পেলাই এইফালে ভাইহঁত আছে, গান চান লৈ আছে। এইটো ৰিকু, কিবা এটা কোৱা ভাই। যাবগৈ আমাৰ অঁ বহুত বেয়া লাগিব। আচ্ছা, 20 দিনমান থাকিব ঘৰত। মোৰ যেনেকৈ বেছি দিনৰ কাৰণে নহয়, ইয়াত ট্ৰেফিক দিছে ন। এইবিলাক আকাশ কৰি ল'লোঁ। এতিয়া গাড়ীত উঠা 10 মিনিটৰ পিছত এতিয়া ইয়াত 38 মিনিট দেখাই আছে। অ'কে, 38 মিনিট মানে ছেকেণ্ডাবাদ জংচন পামগৈ। ছেকেণ্ডাবাদ জংচনত গৈ পেলাই অলপ ভিউ দিছোঁ, অলপ ভিউটো চাই লওঁ আপোনালোকে, ঠিক আছে। হায়দৰাবাদত ট্ৰেফিক জামৰ ভিউ এটা দিছোঁ।